নমস্কাৰ এতিয়াৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই নিতুমণি আহিছো প্ৰথমটো খবৰলৈ আশীৰ্বাদ যাত্ৰাৰ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু দিছপুৰ আৰক্ষী থানাত অসম জাতীয় পৰিষদে এজাহাৰ দাখিল কৰিছে ইতিমধ্যে লতাশিল থানাতো এজাহাৰ দাখিল কৰিছে অসম জাতীয় পৰিষদে আশীৰ্বাদ যাত্ৰা হোৱা প্ৰতি জিলাতে দাখিল কৰা হৈছে এজাহাৰ আৰু কোভিডৰ বাবে আশীৰ্বাদ যাত্ৰাক লৈ সৰব হৈ উঠিছে অসম জাতীয় পৰিষদ আৰু মুখ্যমন্ত্ৰী সহ কেইবাজনো নেতাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে এজাহাৰ দাখিল কৰিছে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিয়ে দাখিল কৰিছে এই এজাহাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ইপিনে ৰামেশ্বৰ তেলী কামাখ্যা প্ৰসাদ তাছা তপন কুমাৰ গগৈৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ আৰু এজাহাৰ দাখিল কৰা হৈছে দিলীপ শইকীয়া পল্লৱ লোচন দাস কুইনুজাৰ বিৰুদ্ধেও ইপিনে বিমল বৰা যোগেন মোহন ভৱেশ কলিতাৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ বিৰুদ্ধেও অসম জাতীয় পৰিষদে এজাহাৰ দাখিল কৰিছে যেটো শনিবাৰৰ দিনটোত প্ৰথমবাৰলৈ কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰলৈ অসমলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ইয়াৰ পিছতে যেটো তিনিদিনীয়াকৈ আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু প্ৰথম অৱস্থাত যেটো তেওঁ বিমান বন্দৰৰ পৰা আদৰণি জনোৱা হয় আৰু ইয়াৰ পাছতে আজাৰাত এখন সভাত অংশগ্ৰহণ কৰিছিল আৰু আজিৰ দিনটোত নগাঁও মৰিগাঁও জাগিৰোডকে ধৰি 6টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল সৰ্বানন্দ সোণোৱালে আৰু ইয়াৰ পিছতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিয়ে ইয়াৰ বিৰুদ্ধে সৰব হৈ উঠিছে আৰু কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে সৰব হৈ এজাহাৰ দাখিল কৰিছে অসম জাতীয় পৰিষদে আৰু এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে আমি আগবঢ়াইছো তেওঁৰ সেই মন্তব্য দুৰ্ভাগ্যজনক কথা এগৰাকী দায়িত্বশীল কেন্দ্ৰীয় মন্ত্ৰীয়ে চৰকাৰৰ নিজা কোভিড নীতিক আওকাণ কৰি যিটো আশীৰ্বাদ যাত্ৰা কৰিছে এইটো মই ভাবোঁ যে অতি দুৰ্ভাগ্যজনক কোনো ধৰণৰ সুনাগৰিকৰ কাৰণে এই কথাটো গ্ৰহণ কৰিব পৰা বিধৰ নহয় আৰু ইয়াৰ আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ প্ৰতিবাদ কৰিছোঁ আৰু আজি সেইকাৰণে অসম জাতীয় পৰিষদে যি অঞ্চলসমূহত মানুহ সমাৱেশ হৈছে প্ৰতিখন থানাত আমি FIR দিবৰ কাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক ইতিমধ্যে নিৰ্দেশ প্ৰেৰণ কৰিছোঁ বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ নেতাৰ বিৰুদ্ধে যাৰ বিৰুদ্ধে দিব লগা আছে প্ৰয়োজন আছে এই যে কোভিড নীতি পালন কৰা নাই বিশ্ব স্বাস্থ্য সংস্থা চৰকাৰে নিজে দিয়া নীতি খুদ নিজে তেওঁলোকে আওকাণ কৰিছে এই কোভিডৰ মানে ভয়াৱহতাৰ সময়ত মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীক লৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত কৰা এই কাম এটা হঠকাৰী সিদ্ধান্ত হৈছে এটা তুগলকি সিদ্ধান্ত হৈছে ইয়াৰ আমি অসম জাতীয় পৰিষদে দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ প্ৰতিবাদ কৰিছোঁ আৰু গৰিহণা জনাইছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হিচাপে FIR লঞ্চ কৰিবৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলক প্ৰতি ঠাইত আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ কালি শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আদৰণি অনুষ্ঠানত দেখা গৈছে যে 200 পাৰ কৰি হাজাৰতকৈ অধিক মানুহ তাত সমবেত হৈছে আৰু আটাইকেইটা কাৰ্যসূচীত হাজাৰতকৈ বেছি মানুহ সমবেত হৈছে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যাৰ হাতত অসম চৰকাৰৰ সকলো ধৰণৰ সিদ্ধান্তৰ কৰ্তৃত্ব নিয়োজিত হৈ আছে তেখেত নিজে আদৰণি অনুষ্ঠানত উপস্থিত আছে আৰু তেখেতৰ উপস্থিতিত হাজাৰৰ অধিক মানুহ হৈছে তাৰ পিছত কামাখ্যা প্ৰসাদ তাছা তেখেত মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ৰামেশ্বৰ তেলী ডাঙৰীয়া তেখেত কেন্দ্ৰীয় মন্ত্ৰী তপন কুমাৰ গগৈ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট দিলীপ শইকীয়া ডাঙৰীয়া মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট পল্লৱ লোচন দাস ডাঙৰীয়া মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট কুইন ওজা ডাঙৰীয়ানী মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বিমল বৰা ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া তেখেত অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানে অসম ৰাজ্যিক বিজেপিৰ তেখেত সভাপতি আৰু বিশ্বজিৎ পেগু ডাঙৰীয়া কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ইমান দায়িত্বশীল ব্যক্তি যিসকলৰ হাতত আইন ৰক্ষাৰ দায়িত্ব নিয়োজিত হৈ আছে তেখেতসকলৰ দৰে দায়িত্বশীল ব্যক্তিসকলে এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে কেইবাটাও অনুষ্ঠানত তেখেতসকলে কোভিড প্ৰটকল ভংগ কৰিছে সেইকাৰণে আমাৰ দৃষ্টিত তেখেতসকলে এই কাম কৰি আইন ভংগ কৰিছে আৰু সেইকাৰণে অসম জাতীয় পৰিষদে আজি গুৱাহাটী মহানগৰীৰ কালি তেখেতসকলৰ সমাৱেশে জন আশীৰ্বাদ যাত্ৰাই যিকেইটা এৰিয়া স্পৰ্শ কৰিছে গোটেইকেইটা এৰিয়াৰ পুলিচ ষ্টেচনত অসম জাতীয় পৰিষদৰ তৰফৰ পৰা একোখনকৈ এজাহাৰ দাখিল কৰা হৈছে মৰিগাঁও নগাঁও এনেকৈ কৰি উজনি অসমৰ যলৈকে তেখেত গৈ থাকিব সেই ৰাস্তাই যিমান মানে তেখেতৰ যাত্ৰাপথে যিকেইখন থানা স্পৰ্শ কৰিব প্ৰত্যেকটো এলেকাত যদি তেখেতসকলে তেনেকৈ কোভিড প্ৰটকল ভংগ কৰাৰ আৰু ঘটনা ঘটে তাতো দিয়া হ'ব আৰু ইতিমধ্যে য'ত য'ত ভংগ হৈছে তাত আমাৰ দলে কিছু জায়গাত কিছু থানাত ইতিমধ্যে
FIR দাখিল কৰিছে।